পৰৱৰ্তী ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ দুলীয়াজান বিহুতলীৰ পৰাই। আমি আহিছোঁ দুলীয়াজান বিহুতলী বাণিজ্য মেলা চাবলৈ ওচৰৰ বৌহঁতৰ লগত, আৰু বেটীহঁতকো লৈ আনিলোঁ যিহেতু দেখুৱাবলৈ ঘৰৰ ওচৰতে। আৰু আহিয়ে এইফালে সুভাষ চন্দ্ৰ বসুৰ ফটো, আৰু মই ভাবিছিলোঁ মূৰ্তি বুলি, কিন্তু মূৰ্তি নহয়, অৰিজিনেল মানুহেই হয়। আৰু এনেদৰে থিয় হৈ থাকিবলৈ কিন্তু ধৈৰ্য লাগিব বহুত। আৰু এইফালে মোৰ লগৰ এজনীক আহি লগ পালোঁ। আৰু আজি হ'ল 6 ডিচেম্বৰ। ভিডিঅ'টো এডিটিং কৰোঁতে মোৰ টাইম লাগিলে। আৰু এয়া সোমাই আহি ছাইডতে নাৰ্চাৰী এখন আছে, বহুত ধুনীয়া ধুনীয়া ফুল আছে। আৰু ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি। আৰু ভিডিঅ'টো চাই যাব স্কিপ নকৰাকৈ শেষৰলৈকে, কি পাৰোঁ দেখুৱাম আপোনালোকক। আৰু এইটো ছাইড কাপোৰ কি লাগে আৰু আপোনালোকক সকলোবোৰ পাব ইয়াতেই। আৰু এইফালে হ'ল মণিহাৰী। আৰু এইটো ছাইড হ'ল খেলাৰ ল'ৰা ছোৱালীৰ বাবে। এইফালে এৰোপ্লেন আৰু ইমানেই আছে। আৰু ইয়াত এতিয়া বেটীয়ে উঠো বুলি ক'লে উঠাই দিলোঁ। আৰু মেলা বুলি ক'লে সিহঁতৰ এইবিলাকে হেৰি নহয় জানো। আৰু ভিডিঅ' এটা থৈ দিলোঁ যিহেতু স্মৃতি হিচাপে ৰৈ যাব। আৰু কোন কোন আহিছে জনাবচোন দুলীয়াজান বাণিজ্য মেলা চাবলৈ। আৰু ইফালে আমাৰ ফটো মৰা কথা চলি আছে। এইফালে সোমালোঁ এতিয়া ফুলি চাবলৈ। মই এযোৰ ফুলি চাইছোঁ, কেনেকুৱা লাগিছে জনাবচোন। এইযোৰে ঠিকে লাগিছে। আৰু ইয়াত সোমাইছিলোঁ বেটীৰ পামচু এযোৰ চাওঁ বুলি, কিন্তু বেটীতকৈ বহুত ডাঙৰ আৰু যিকেইযোৰ আছে বেটীতকৈ সৰু নহ'লে যিহেতু। আৰু এইকেইটা এইফালে ছাইড কুৰ্তি, আৰু এইবিলাক ফুল। এইফালে এইবিলাক বেগ, জাপি, পেপা, গড়, গহনা। আৰু ইয়াত বেগ এটা ল'লে বৌয়ে, তাকে মই চাইছিলোঁ। আৰু চশমাখন পিন্ধি কেনেকুৱা লাগিছে এনেই। আৰু এইফালে এইবিলাক বাচন, প্লেট, কাপ, এইবোৰে এইটো চাইডে। আৰু এইফালে চলি আছে পিঠা বনোৱাৰ প্ৰতিযোগিতা। আৰু এতিয়া আমি গৈ আছোঁ এইফালে লটাৰী খেলি চাওঁ, পাওঁ নে নাপাওঁ। 20 টকা এটা খৰচ কৰি ন, কি পাওঁ চাওঁচোন, দেখা যায় কি হয়, পাওঁ নে লাইন পাতি আছোঁ। আৰু দুইজনীয়ে খেলিছিলোঁ যিহেতু দুইজনীয়ে বেট লাভ খেলাবিলাক দেখাব পাৰিবে এবাৰ কৰক মেজিক। আৰু এখন এনেকৈ সোমাই কালি মেজিক কৰি ল'ব, লগে লগে ৰেড হৈ গ'ল, য়েল্ল' পাছ হ'ল, শিকাই দিয়ক। 250 ৰুপিজ দাম আছে, 250 টকা। আমি জানো মহিলাগৰাকী এনেকৈ ঝাপি দিলোঁ, এইটো ফু মাৰক। সুমন্তৰ মুৰ্গীৰ পোৱালি আহি গ'ল। এইটো লওক, এটা গাখীৰ খাই আছে। এটা ব্যৱসায় ক্ষেত্ৰত লৈ যাওঁ, তাৰপৰা এটা উপাৰ্জনৰ এটা ব্যৱস্থা কৰি দিব পাৰোঁ। নাইকিয়া হ'ল, এনেকৈ মেজিক কৰি পেটত লগাইছোঁ, গাখীৰ ওলাব। আয়োজন কৰাৰ বাবে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহীটো বগা, এপিনে বগা, কিবা আছে জানো? একো নাই, মেজিক লগাইছোঁ। মোৰ খেলাৰ দিকে লক্ষ্য ৰাখিব, ভাল ভাল মেজিক পাব। এনেকুৱা সুমন্তৰ মাৰি দিলেও লগে লগে টকা।
ৰাতি ধনী হ'ব দিনত দুখীয়া বঢ়িয়া মেজিক আৰু মুচি কানি পেলাই দিলোঁ লগে লগে বহীটো বগাওঁ কোনটো লাগে আৰু এইফালে আমি সোমালোঁ কিবা এটা খাবলৈ কিবা এটা খাই লওঁ এইফালে বেটীহঁত আৰু আমি একপাক ঘূৰোঁ আৰু যাওঁ ইয়াৰ পিছত এইফালে প্ৰগ্ৰেম চলিব চাগে এতিয়া একপাক ঘূৰোঁ আৰু যাওঁ আৰু গোটেইখনে চোৱা হ'ল যিহেতু এইফালে প্ৰগ্ৰেম হ'ব চাগে ইয়াতে বহি ল'লোঁ অকণমান ভাগৰো লাগিছে কি হয় নাজানো ইমান ভালদৰে এয়া গোটেই 4 ৰাউণ্ডটো এইফালে ফাৰ্নিচাৰ লোকে কিনে আমি বহি চাইছোঁ আৰু ইফালে আমি আহি সন্মুখত বহিলোঁ সেই মানুহজন আগত আহিছিলে নহয় এয়া মানুহজন আমি অহাৰ পৰাতো একেৰাহে থিয় হৈ আছে আৰু ইমান এনেদৰে থিয় হৈ থাকিবলৈ ধৈৰ্য লাগিব মানুহজনক মানিছোঁ আৰু এতিয়া অকণমান চলাচল কৰি দিছে এয়া দেখুৱাই দিছোঁ আকৌ ঘৰ আহি পালোহি দেখুৱালোঁ কি কিমানখিনি পাৰোঁ সকলোখিনি আৰু কি আনিলোঁ দেখুৱাই দিছোঁ ৰখিব এইখন মই চাদৰ আনিলোঁ আৰু ফুলি এযোৰ বেটি এইবোৰ ল'লে চিকেন আৰু কিবাকিবি খোৱা হ'ল এয়াই আৰু তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ শেৱালি তুমি মোৰ হিয়াৰে